অকণমান আমাক জনাওকচোন কি হৈছিলে কথাটো। মইতো ভনীটো ঘৰৰ পৰা নাৰ্ছ ট্ৰেইনিং এপ্লাই কৰিছোঁ, মানে যাব লাগে এনেকুৱা বুলি কৈ পেলাই গুৱাহাটী যাম বুলি পেলাই গৈছে। আৰু কেতিয়া গৈছে এইটো মই তাৰিখ চাৰিখো মই নাজানো, মই ইমান ঘৰত নাথাকোঁ। তাৰপিছত এনেই মানুহৰ মুখত শুনিছিলোঁ যে সি চৰ্বনে থৈছে এনেকুৱা বুলি পেলাই, গুৱাহাটীত থৈছে, ক'ত ডিপুত থৈছে এনেকুৱা বুলি। এতিয়া মই ইমান দিন চুৰাগ পোৱা নাই কথাটো সঁচা নে মিছা, সেইটো কাৰণে মই কাকো মই প্ৰকাশ হেৰি কৰা নাই। মোৰ আচানক আজি এসপ্তাহমান আগত এটা ফোন আহিলে এটা নম্বৰত। তেতিয়া মাইকী মানুহটো ক'লে যে হয় এটা কেঁচুৱা হৈছে, মোৰ ঘৰত আছিলে আৰু এতিয়া মোৰ ঘৰত নাই এনেকুৱা বুলি কওঁতে মই যোৱাকালি 6 তাৰিখ আছিলে, আমাৰ শান্তিপুৰৰ অচি ছাৰৰ লগত মই 11 এটা দিলোঁ। যেনেকুৱা দিলোঁ তেনেকুৱা ছোৱালীজনী ওলাই পৰিলে। আকৌ তাত থানাত মীমাংসা হ'ল যে সৰ্বন তেলেংগাই ছোৱালীটোক মানে পত্নীৰূপে স্বীকাৰ কৰিলোঁ বুলি পেলাই সি এটা চুক্তিপত্ৰ কৰিলে। আৰু অহা 10 তাৰিখত বুধবাৰ দিনাখন কোৰ্ট মেৰেজ কৰিম বুলি পেলাই সি কথা দি থৈছে। এই অহা বুধবাৰ দিনাখন সি কেনেকৈ কোৰ্ট মেৰেজ কৰিব, কেনেকৈ ৰাখিব, সেইটো আগন্তুক দিন আমি চাই পেলাই আপোনালোকৰ মাজত এই বক্তৃতাটো আপোনালোকক মই জনাম। আপোনালোকৰ ভণ্টিৰ নামটো কি? মোৰ ভণ্টিৰ নাম আছিলে ৰীতা উৰাণ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নামবৰ নদী চাহ বাগান। সৰ্বন তেলেঙ্গা কোন হয়? সৰ্বন তেলেঙ্গাটো 24 নং নেপালীৰ MSc হয়, লেকিন মই MSc হৈ পেলাই বা পাৰ্টি হৈ পেলাই মই এজাৰটো দিয়া নাছিলোঁ। সৰ্বন তেলেঙ্গাৰ নামতে দিছিলোঁ, ব্যক্তিগত হিচাপতে দিছিলোঁ। কোনো ইয়াত মানে মানে দলৰ একো ইয়াত মানে হিচাপত দিয়া নাই। আৰু দলৰ এইটোতো দলে বেয়া কাম কৰা নাই, দলে কোনোদিন বেয়া কাম নকৰে। মই পাৰ্টিৰ বদনামত মই নাযাম আৰু বিজেপিৰ খিলাফত মই এইটো কাম মই নকৰোঁ। আপোনাৰ ভণ্টিক লগ পাইছেনে আপুনি? মই যোৱাকালি থানাত দেখিছোঁ, ভণ্টিক দেখিছোঁ। এনেই কথাটো পাতিবলৈ চান্স পোৱা নাই মই, আৰু মোক নিজকে কথা পাতিবলৈ মন যোৱা নাই। সেইটো কাৰণে মই কেঁচুৱাটো ল'ৰা পাইছে নে ছোৱালী পাইছে? কেঁচুৱাটো মই দেখিলোঁ, কেঁচুৱাটো মই প্ৰকৃতি ল'ৰা হয় নে ছোৱালী হয় এইটো মই ক'ব নোৱাৰোঁ। ভণ্টিক আপুনি সৰ্বন তেলেঙ্গালৈ বিয়া দিছিলে নেকি? না ছোৱালী, এই মোৰ ভনীটো হ'ল ছোৱালী মানুহ। সৰ্বন তেলেঙ্গা হ'ল বিয়া পতা, তাৰ 3টা ল'ৰা আছে বুলি মই শুনিছোঁ। দেখাতো নাই আৰু মই তাৰ ঘৰ মই নাযাওঁ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নামবৰ নদী চাহ বাগিচা। সি বিয়া পতাৰ পিছতো আপোনাৰ ভণ্টিলৈ চান্স পোৱা নাই মই, আৰু মোক নিজকে কথা পাতিবলৈ মন যোৱা নাই। সেইটো কাৰণে মই কেঁচুৱাটো ল'ৰা পাইছে নে ছোৱালী পাইছে? কেঁচুৱাটো মই দেখিলোঁ, কেঁচুৱাটো মই প্ৰকৃতি ল'ৰা হয় নে ছোৱালী হয় এইটো মই ক'ব নোৱাৰোঁ। ভণ্টিক আপুনি সৰ্বন তেলেঙ্গালৈ বিয়া দিছিলে নেকি? না ছোৱালী, এই মোৰ ভনীটো হ'ল ছোৱালী মানুহ। সৰ্বন তেলেঙ্গা হ'ল বিয়া পতা, তাৰ 3টা ল'ৰা আছে বুলি মই শুনিছোঁ। দেখাতো নাই আৰু মই তাৰ ঘৰ মই নাযাওঁ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নামবৰ নদী চাহ বাগিচা। সি বিয়া পতাৰ পিছতো আপোনাৰ ভণ্টিৰ লগত মানে আকৌ এটা বাচ্চা জন্ম হৈছে। বাচ্চাটো জন্ম হোৱাৰ কথাটো কেনেকৈ গম পালে আপুনি? বাচ্চাটো জন্ম হোৱা কথাটো মই কিমান তাৰিখত জন্ম হ'ল সেইকেইটাও মই নাজানো। এই মাইকী মানুহজন যেতিয়া মোক ফোন কৰি পেলাই কৈছে, তেতিয়াহে মই বস্তুটো বিশ্বাস কৰিলোঁ যে কথাটো মানে হয়। সি ইমান দিন লুকাই থৈছে, কিয় লুকাই থ'ব ইমান দিন? যদি সি লৈছে তেতিয়া ভাল কথা, আৰু আমাৰ ডিমাণ্ড আছে যে সি যেতিয়া লৈছে সি ভাল ধৰণে ৰাখিব লাগে, ছোৱালীজনী শাস্তি পাব নালাগে, কোনোবা দিন সি মানে অৱহেলা কৰিব নালাগে। যেনেকুৱা লৈছে ছোৱালী মানুহ, তেনেকুৱা এটা ছোৱালীৰ একটা মাইকী মানুহক যিমান অংশদাৰী দিব লাগে, যেনেকুৱা ৰাখিব লাগে, তেনেকুৱা ধুনীয়া হিচাপত ৰাখিব লাগিব। এইটোৱে মোৰ ডিমাণ্ড আছে। এতিয়া মান্তি হৈছেনে? সেইটো মান্তি হৈছে যে মই অহা বুধবাৰ দিনাখন 10 তাৰিখত কোৰ্ট মেৰেজ কৰি দিম বুলি। আপোনাৰ ভণ্টিটোৰ বয়স কিমান হ'ব? মোৰ ভণ্টিটোৰ বয়সটো এনে যোৱাকালি থানাত লিখা মতে 27 বছৰ দিছে। আপোনাৰ ভণ্টি পঢ়া শুনা কিমান আছে? পঢ়া শুনাটো মানে BA লৈকে পঢ়িলে, BAটো মানে ব্ৰেক লাগিছে বুলি শুনিছিলোঁ। কোনটো কলেজত পঢ়িছে? বৰপথাৰ জুনিয়ৰ কলেজ। আৰু আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী হেমন্ত উৰাণ।